আজি যিহেতু চতুৰ্দশী সেইকাৰণে 14 বিধ শাক আনি মা লগতে তাৰে তৈয়াৰ কৰিব লৈছোঁ। মোৰ জ্ঞানৰ অভিজ্ঞতাৰ মতে কাতি মাহৰ কৃষ্ণপক্ষৰ চতুৰ্দশী দিৱসত ভূতৰ চতুৰ্দশী পালন কৰা হয়। 14টা মাটি চাকি জ্বলাই নিজৰ ঘৰৰ পৰা অশুভ শক্তিক আঁতৰাই ৰাখিবলৈ 14টা চাকি জ্বলোৱা হয়। আৰু লগতে আমি 14 বিধ শাকো খাওঁ, কাৰণ 14 বিধ শাক খালে আমাৰ শৰীৰৰ বেমাৰ প্ৰতিৰোধ কৰে। আৰু এয়া কেইটামান ফুল গোটাই ল'লোঁ, ভাবিলোঁ ফুলৰে ৰংগলী বনাওঁ। নিজে যেনেকৈ জানো আৰু দেই, একো তেনেকৈ নহয়। আৰু সেয়া আছিলে মোৰ ৰংগলী। গধূলি মাৰ লগত চাকি জ্বলাবলৈ লৈছোঁ। দিৱালী মোৰ হৈছে চবতকৈ ফেভৰেট ফেষ্টিভেল। সেইকাৰণে আৰু তাতে ঘৰত আছোঁ, সেইকাৰণে নিজেই চাকি জ্বলাইছোঁ। আৰু এবাৰ তেনেকৈ দেউতাই লাইট লগোৱা নাই, কাৰণ আমাৰ ঘৰত সকলোৰে মনটো বেয়া কিবা এটা কাৰণত, পিছলৈ জনাম দিয়ক আপোনালোকক। সেইকাৰণে যিমান পাৰোঁ অকণমানেই যিমান হ'লেও জ্বলাইছোঁ, কাৰণ আকৌ দিৱালীৰ দিনা ঘৰখন অন্ধকাৰো ৰাখিব নাপায়, সেইকাৰণে অলপ পোহৰ কৰি ৰাখিছোঁ। আপোনালোকেওনো কেনেকৈ সজাইছে, কেনেকৈ দিৱালী পালন কৰিছে কমেণ্ট বক্সত জনাবচোন। এয়াই আছিলে মোৰ দিৱালী ব্লগ। আৰু বহুতে মোৰ ভিডিঅ' চাই ভিউজ আহে, কিন্তু ছাবস্ক্ৰাইব নকৰে। প্লিজ আপোনালোকে ছাবস্ক্ৰাইবো কৰিব, লগতে শ্বেয়াৰো কৰিবচোন। এতিয়ালৈ আহিছোঁ, আকৌ লগ পাম নতুন এটা মিনি ব্লগত। ভালে থাকিব।